নমস্কাৰ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমি ডিছকাশ্যন কৰিম পেপাৰ 4 এডিআৰই গ্ৰেড 3 ৰৈ যোৱা সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহৰ ওপৰত। আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই প্ৰশ্নটো সুধিছে যে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰখন কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বুয়েনছ এয়াৰ্ছ। আপোনালোকে নিউজত যিমানখিনি কাণ্ট্ৰিৰ ওপৰত আমি নিউজত পাই আহিছোঁ আটাইবোৰৰে এবাৰ কাৰেঞ্চি আৰু কেপিটেলসমূহৰ বিষয়ে এবাৰ ভালদৰে চাব। এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। মই নেক্সট ভিডিঅ'টোত ইয়াৰ ওপৰত দিবলৈ চেষ্টা কৰিম। এই প্ৰশ্নটো সুধিছে যে তলৰ কোনটো কম্পিউটাৰৰ অপাৰেটিং ছিষ্টেম নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাইক্ৰ'ছফ্ট অফিচ। নেক্সট কুৱেশ্যনটোত সুধিছে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুৱালালামপুৰ। ই মালয়েছিয়াত অৱস্থিত। নেক্সট কুৱেশ্যনটো জিঅ'গ্ৰাফি ৰিলেটেড হয়। ইয়াত সুধিছে যে ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাঞ্চনজংঘা। কাঞ্চনজংঘাৰ পিছতে নন্দা দেৱী হয়। নেক্সট কুৱেশ্যনটোত সুধিছে যে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা যমুনা নদীৰ সৈতে মিলিত হোৱা বুলি গণ্য কৰা নদীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰস্বতী ৰিভাৰ আৰু এই প্ৰয়াগৰাজ এলাহাবাদত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে যে তলৰ কোনবিধক কেৰেট এককত জোখা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোণ। আমি সকলোৱে শুনিছোঁ যে 24 কেৰেট 20 কেৰেট 22 কেৰেট এনেধৰণে সোণ পোৱা যায় আৰু সোণৰ আটাইতকৈ পিয়ৰিটি ফৰ্মটো 24 কেৰেট হয়। নেক্সট কুৱেশ্যনটো সুধিছে অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠৰ জীৱৰ কৰ্মবিকাশৰ বিষয়বস্তু সামৰি লয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেলিয়ন্টলজি, অৰ্থাৎ পৃথিৱী পৃষ্ঠৰ জীৱৰ বিকাশৰ বিষয়ে অধ্যয়ন কৰা বিষয়টো হৈছে পেলিয়ন্টলজি। নেক্সট কুৱেশ্যনটো সুধিছে যে বায়ুমণ্ডলৰ চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰক ব্যৱহাৰ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেৰ'মিটাৰ। নেক্সট কুৱেশ্যনটো খেল ৰিলেটেড হয়। খো খেলত কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰিত বহি থাকে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 9জন। এই লিষ্টখনত প্ৰতিটো খেলতে কিমানজন খেলুৱৈৰ প্ৰয়োজন হয় দি দিয়া আছে। আপোনালোকে এবাৰ ভালকৈ চাব যিহেতু ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্চপেক্টিভ ফালৰ পৰা। এই কুৱেশ্যনটো সুধিছে যে নিম্নলিখিত কোনবিধ প্ৰাণী ভাৰতবৰ্ষৰ থলুৱা নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিম্পাঞ্জী। নেক্সট কুৱেশ্যনটো সুধিছে যে আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বটগছ। অন্যহাতে অসমৰ জাতীয় গছ হৈছে হুলুং। নেক্সট কুৱেশ্যনটোত সুধিছে যে অগ্নেশ গুঞ্জাবুৱাজুৰ অধিক জনপ্ৰিয় নামটো কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাদাৰ টেৰেছা। সুধিছে যে কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছেমুৱেলছ মৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে অৰুণাচল প্ৰদেশৰ পূৰ্বতে নেফা নামেৰে জনা গৈছিল আৰু এই নেফাৰ সম্পূৰ্ণ ৰূপটো হৈছে শুদ্ধ উত্তৰটো হ'ব নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া, অপশ্যন এ। নেক্সট কুৱেশ্যনত সোধা হৈছে যে নিম্নলিখিত কোনটো উৎসৱ কেৰেলাত মুখ্য উৎসৱ হিচাপে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওনাম ফেষ্টিভেল। নৰ্থ ইষ্টৰ বিভিন্ন ইম্পৰ্টেণ্ট ফেষ্টিভেলছসমূহৰ বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰা আছে। ভিডিঅ'টোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। নেক্সট কুৱেশ্যনটো চিনেমাৰ লগত জড়িত। জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিছন চাইনা আৰু এইখন পৰিচালনা কৰিছিলে জুবিন গাৰ্গ নিজেই। নেক্সট কুৱেশ্যনটো হৈছে মালগুডি ডেইজ কিতাপখন কোনে লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ কে নাৰায়ণ। নেক্সট কুৱেশ্যনটো হৈছে ড্ৰোন হৈছে এবিধ মানৱবিহীন বায়ুযান, অৰ্থাৎ অপশ্যন ডি হয় কাৰেক্ট আনচাৰ। এই কুৱেশ্যনটো সুধিছে যে তলত কোনগৰাকী ব্যক্তি ফুটবল খেলুৱৈ আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গিলবাৰ্টছন চাংমা। নেক্সট কুৱেশ্যনটো সুধিছে যে নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিকিম। নেক্সট কুৱেশ্যনটো হৈছে 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামুলপুৰ, অৰ্থাৎ তামুলপুৰ হৈছে অসমৰ 35 নম্বৰ জিলা। নেক্সট কুৱেশ্যনটো হৈছে 2021-22 বৰ্ষৰ অসম বাজেট কোনে দাখিল কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অজন্তা নেওগ, অৰ্থাৎ অজন্তা নেওগ হৈছে অসমৰ একমাত্ৰ মহিলা বিত্তমন্ত্ৰী।
নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিখৌ নদী। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ শোধনাগাৰ। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃতিপ্ৰাপ্ত ঐতিহাসিক ক্ষেত্ৰ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মানাহ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলা স্পৰ্শ নকৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰিগাঁও। নেক্সট কুৱেশ্যনটো সুধিছে যে শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ সৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আজান পীৰ। আজান পীৰৰ অন্য এটা নাম হৈছে শ্বাহ মিলন। তেওঁ জিকিৰ আৰু জাৰি ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ধুবুৰীত অৱস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৰু টেগ বাহাদুৰ। আৰু গুৰু টেগ বাহাদুৰ হৈছে প্ৰথমজন শিখ গুৰু। নেক্সট কুৱেশ্যন সুধিছে যে অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আইদেউ সন্দিকৈ। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী বোলছবিত জয়মতী চৰিত্ৰত অভিনয় কৰিছিল।